सप्तासेनि गेजेरावनो जानो थांगासिनो दं एलिमेन्टारिनि 1216 मासिनि साख्रि। एक सप्ताहर भितरते हब 1216टा पोस्ट एलिमेन्टारि कारणे थाबैनो सेकेन्डारि थाखोनि थाखाय 1500 मासिनि इन्टारभिउ जानो थांगासिनो दं आरो 1500 पोस्ट सेकेन्डारिर कारणे सोलोंथाइ बिथिङाव 2800 फोरोंगिरिया जोंनि बिटिआर ओनसोलाव जायगा मोनगोन आरो थाबैनो 3000 मासिनि थाखाय ग्रेड 3 आरो ग्रेड 4 नि इन्टारभिउ जानो थांगासिनो दं। 2800 शिक्षके आमार बिटिआर अञ्चলত नियुक्ति पाब आरो 3000 थार्ड ग्रेड 4 ग्रेडर जितु इन्टारभिउ हितु अति शीघ्रे हबलै गय आछे। बे बाथ्राखौ बिटिआरनि चिफ प्रमद बर' बिथाङा गसाइगावनि हारापुटा अडिटरियामाव जानाय मोनसे मेलाव मिडियानि सिगाङाव बुंदों आरो बिथाङा बिटिसिनि बारग' चिफ हाग्रामा महिलारिनि सायाव बुंदों दि थांनाय 17 बोसोर सरकार सालायनानैबो 15,000 हानि फाट्टा होनो हायासै। जों 3 बोसोर सरकार सालायनायावनो दिनैसिम 96,000 हानि फाट्टा राननानै होबाय। जों दा 1 लाख हानि फाट्टा होनो थांगासिनो दं होनना बुंदों। बे इस्युखौ लानानै बिसोरो इलेक्सन गेलेनो हानाय नङा। हाग्रामा महिलारि बिथाङा 17 बोसोर गावनो सानानै दोननाय जेयाव गावनो नांबाय। बे जेनिफ्राय आरो ओंखारनो हानाय नंलिया। बेयाव जोंबो जेबो हेफाजाब होनो हानाय नङा होनना बुंबावो प्रमद बर' बिथाङा आरो 17 बोसोर सरकार सालायनानैबो 17 बोसोराव मानो 15,000 हानि फाट्टाखौनो होनो हायासै बेनि फिननायखौ हो होनना अजद दैखांबावो बिटिआरनि चिफ प्रमद बर' बिथाङा। 17 বছৰতো নিদিলে তো 17 বছৰত কিয় নিদিলে হিটো আগতে উত্তৰ দিয়ক। তেখেতে 17 বছৰত 15,000 মাটিৰ পাট্টা দিব নোৱাৰিলে। আমি 3 বছৰত প্ৰায় 1 লাখ দিবলৈ গৈ আছো। এতিয়া আমাৰ 96 হৈ গ'ল 96,000 আমি 1 লাখ দিবলৈ গৈ আছো আৰু 2টা বছৰত তেখেতৰ পাট্টা দিবৰ কাৰণে আৰু কোনো নাথাকিব, সবৰো পাট্টা হৈ যাব। গতিকে এই ইস্যুটো লৈ পেলাই তেখেতে ইলেকশ্যন খেলিব নোৱাৰিব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 17 বছৰত নিজে পাতি থোৱা জালত পৰিছে আৰু সেই জালৰ পৰা তেখেতে ওলাই আহিব নোৱাৰে। ইয়াত আমিও তেখেতক সহায় কৰিব নোৱাৰো। এক সপ্তাহৰ ভিতৰতে হ'ব 1216টা পোষ্ট এলিমেণ্টাৰীৰ কাৰণে আৰু 1500 পোষ্ট সেকেন্ডাৰীৰ কাৰণে অতি শীঘ্ৰে ইণ্টাৰভিউ হ'বলৈ গৈ আছে। প্ৰায় 2800 শিক্ষকে আমাৰ বিটিআৰ অঞ্চলত নিযুক্তি পাব আৰু 3000 থাৰ্ড গ্ৰেড 4 গ্ৰেডৰ যিটো ইণ্টাৰভিউ হিটো অতি শীঘ্ৰে হ'বলৈ গৈ আছে। ইতিমধ্যে 10খন কলেজ যেনেকৈ কোঠা দিছিলে তেনেকৈ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল। ইয়াৰ পিছত হায়াৰ ছেকেণ্ডাৰী হ'ব, ইয়াৰ পিছত হাই স্কুল হ'ব, ইয়াৰ পিছত এম ই স্কুল আৰু এল পি স্কুল তেনেকুৱা লাইনত নিট বেছত লাহে লাহেকৈ স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। STFৰ ফাউণ্ডাৰ চেয়াৰমেন ডাঙৰীয়া তেখেতৰ সতীৰ্থৰ লগত আজি জইন হৈছে আৰু ইয়াৰ লগতে বহুতখিনি ৰাইজ আহি UPPL দলত জইন হৈছে আমাৰ এই হাৰাপুটাৰ এই অডিটৰিয়ামত। মই তেখেতসকলক আদৰণি জনাইছোঁ আৰু বহুতখিনি ডাঙৰ প্ৰগ্ৰাম কৰাৰ কাৰণে তেখেতসকলে সিদ্ধান্ত লৈছিলে, কিন্তু কম সময়ৰ কাৰণে তেনেকুৱা সৰুকৈ লোৱা হ'ল। পিছত আকৌ ডাঙৰকৈ প্ৰগ্ৰাম কৰাৰ কাৰণে মই কৈছোঁ, তেতিয়া আৰু বহুতখিনি ৰাইজ এই সমষ্টিৰ পৰা আহি UPPL দলত যোগদান কৰিব। এতিয়া 40টা সমষ্টিত আমাৰ 40টা প্ৰগ্ৰাম বিভিন্ন সমষ্টিত চলি আছে। প্ৰত্যেকটো সমষ্টিতে 2000, 3000, 4000 তেনেকুৱা মানুহ আহি পেলাই দলত যোগদান কৰি আছে আৰু এতিয়া UPPL বিটিআৰ অঞ্চলত সকলোতকৈ শক্তিশালী দল হিচাপে এতিয়া আমি কাম কৰি গৈ আছোঁ আৰু মই বিটিআৰ অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছোঁ। এই নতুন বছৰত ৰাইজৰ যিটো মৰম স্নেহ আৰু UPPLৰ প্ৰতি যিটো আস্থা দেখিবলৈ পাইছোঁ, এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা আশীৰ্বাদ স্বৰূপ। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ।